গাইজ মই এতিয়া যাই আছোঁ ঘৰ আৰু এতিয়া বৰ্তমান এইটো পাইছোঁ তো গাড়ী চলাই মই যাই আছোঁ যিটো মই দুটা ছিগনেল লাইট পূৰা জ্বলাই থৈ দিয়া আছে তো যাই আছোঁ আৰু মই মানে কি যাই থাকোঁতে ভাবি আছোঁ কি মানে যাই থাকোঁতে ভাবি আছোঁ মানে কি হয় এইটো মই নিজৰ লগতে মানে কথা পাতি আছোঁ ইয়াৰ আচৰিত ন মানে কথা পাতিবৰ কাৰণে দুটা মানুহ লাগে হা তো কিন্তু মই নিজৰ লগতে কথা পাতি আছোঁ মানে কি ফিউচাৰ হ'ব কি কৰিম বা কিবা এনেকুৱা হ'ব তেনেকুৱা হ'ব নিজে কুৱেশ্যন কৰিছোঁ আকৌ এনচাৰোহে নিজে দিছোঁ হা তো মানে নিজে কুৱেশ্যন কৰিছোঁ নিজে এনচাৰ দিছোঁ তো এনেকৈ কথা পাতি যাই আছোঁ তো এনেকৈ গাড়ী চলাই আছোঁ একফালে আৰু এনেকৈ মনতে মানে কি কথা পাতি যাই আছোঁ আৰু এবাকে দুটা পূৰা ছিগনেল লাইট জ্বলাই ধৰি আছে আৰু গাড়ী আহিছে এইটো পূৰা বেয়া ৰাস্তা তো ঠিক আছে এনেকৈ এদিন যাই কিবা এটা হ'ব